পলিটিক্সত যদি ভাবি লয় তো কোনোবা উত্থান হোৱাটো কাৰোবাৰ পতন হ'বই কোনোবা ৰাজনীতিৰ দল জিৰৰ পৰা উঠি যাব গতিকে এইবোৰ তেনেকুৱা নহয় কোনোবা আহিলে কাকবা নিক্ষেপ কৰা কোনোবা যদি বেলেগ বেলেগ হৈ থকাৰ পিছত যদি একেলগে লগ হয় সবেই তো ভাল পায় বিটিসিৰ ক্ষেত্ৰটো দুইটা ৰাজনৈতিক দলে চিৰবৈৰী হিচাপে চলি আহি আছিল কাকো একো টাৰ্গেট নলয় প্ৰত্যেকটা ৰাজনৈতিক দলে নিজক লৈহে ব্যস্ততা যে নিজে কেনেকৈ মানে শক্তিশালী হৈ ফালে জনগণৰ এটা আস্থাটো আদায় কৰি ফালে কেনেকৈ নিজে মানে দেশখনক ৰাজ্যখনক মানে চলাব পাৰে আৰু জনগণৰ উন্নয়নৰ হকে কাম কৰিব পাৰে সব দলে হিতৰ ওপৰত গুৰুত্ব গতিকে তেনেকুৱা ক্ষেত্ৰত কোনোবা ৰাজনীতিৰ দল হেৰুৱাই যাব ৰাইজৰ আস্থা যদি হেৰুৱাই পেলাই কোনোবা ৰাজনীতিৰ দল জিৰৰ পৰা উঠি যাব গতিকে এইবোৰ তেনেকুৱা নহয় কোনোবা আহিলে কাকবা নিক্ষেপ কৰা তো পলিটিক্সত যদি ভাবি লয় তো কোনোবা উত্থান হোৱাটো কাৰোবাৰ পতন হ'বই আৰু সেইটো তুমি এনেকুৱাও ক'ব পাৰে তেনেকুৱা ধৰণৰ একো নাই সবে নিজৰ নিজৰ কিবাটো লৈ ফালে চলি থাকিব গতিকে মই আজি অধ্যক্ষ কিন্তু ময়ো অধ্যক্ষ যেহেতু ৰাজনীতিৰ প্ৰেক্ষাপটতে বিধায়ক হৈ ফালেহে মই নিৰ্বাচিত হৈছোঁ সেই হিচাপে মোৰ যেটো আইডিয়া মই যিখিনি বুজি পাওঁ ৰাজনীতিক বুলি ক'লে গতিকে সেইটো মই আপোনালোকক ব্যক্ত কৰিছোঁ বড়ো জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে এটিসিৰ উন্নয়নৰ কাৰণে বড়ো দুটা ৰাজনৈতিক দল এগোৱাটো আপুনি কামনা কৰে না সেইটো সবে কামনা কৰে যিকোনো কাৰণতে নহয় এইটো ৰাজনীতিত বুলি মাত্ৰ নহয় কোনোবা যদি বেলেগ বেলেগ হৈ থকাৰ পিছত যদি একেলগে লগ হয় সবেই তো ভাল পায় এটা পৰিয়ালতো যদি কাজিয়া পেছাল হয় বেলেগ হয় পিছত যদি বুজা পৰাত আহি একেলগে থাকে আমি সবে ভাল পাওঁ গতিকে বিটিসিৰ ক্ষেত্ৰটো দুইটা ৰাজনৈতিক দলে চিৰবৈৰী হিচাপে চলি আহি আছিল আজি যি কাৰণতে নহওক কেলৈ জাতিৰ নামতে হওক বা যি নামতে হওক একলগ হ'ব খোজা এই কাজিয়াটো নাই কাকো একো টাৰ্গেট নলয় প্ৰত্যেকটা ৰাজনৈতিক দলে নিজক লৈহে ব্যস্ততা যে নিজে কেনেকৈ মানে শক্তিশালী হৈ ফালে জনগণৰ এটা আস্থাটো আদায় কৰি ফালে কেনেকৈ নিজে মানে দেশখনক ৰাজ্যখনক মানে চলাব পাৰে আৰু জনগণৰ উন্নয়নৰ হকে কাম কৰিব পাৰে সব দলে হিতৰ ওপৰত গুৰুত্ব গতিকে তেনেকুৱা ক্ষেত্ৰত কোনোবা ৰাজনীতিৰ দল হেৰুৱাই যাব ৰাইজৰ আস্থা যদি হেৰুৱাই পেলাই কোনোবা ৰাজনীতিৰ দল জিৰৰ পৰা উঠি যাব গতিকে এইবোৰ তেনেকুৱা নহয় কোনোবা আহিলে কাকবা নিক্ষেপ কৰা তো পলিটিক্সত যদি ভাবি লয় তো কোনোবা উত্থান হোৱাটো কাৰোবাৰ পতন হ'বই আৰু সেইটো তুমি এনেকুৱাও ক'ব পাৰে তেনেকুৱা ধৰণৰ একো নাই সবে নিজৰ নিজৰ কিবাটো লৈ ফালে চলি থাকিব গতিকে মই আজি অধ্যক্ষ কিন্তু ময়ো অধ্যক্ষ যেহেতু ৰাজনীতিৰ প্ৰেক্ষাপটতে বিধায়ক হৈ ফালেহে মই নিৰ্বাচিত হৈছোঁ সেই হিচাপে মোৰ যেটো আইডিয়া মই যিখিনি বুজি পাওঁ ৰাজনীতিক বুলি ক'লে গতিকে সেইটো মই আপোনালোকক ব্যক্ত কৰিছোঁ বড়ো জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে এটিসিৰ উন্নয়নৰ কাৰণে বড়ো দুটা ৰাজনৈতিক দল এগোৱাটো আপুনি কামনা কৰে না সেইটো সবে কামনা কৰে যিকোনো কাৰণতে নহয় এইটো ৰাজনীতিত বুলি মাত্ৰ নহয় কোনোবা যদি বেলেগ বেলেগ হৈ থকাৰ পিছত যদি একেলগে লগ হয় সবেই তো ভাল পায় এটা পৰিয়ালতো যদি কাজিয়া পেছাল হয় বেলেগ হয় পিছত যদি বুজা পৰাত আহি একেলগে থাকে আমি সবে ভাল পাওঁ গতিকে বিটিসিৰ ক্ষেত্ৰটো দুইটা ৰাজনৈতিক দলে চিৰবৈৰী হিচাপে চলি আহি আছিল আজি যি কাৰণতে নহওক কেলৈ জাতিৰ নামতে হওক বা যি নামতে হওক একলগ হ'ব খোজা এই কাজিয়াটো নাই